প্ৰথমে মন্দিৰ এই দলংখন চাওক, ই কেৱল পুৰণি নহয়, ই আমাৰ মৃত্যুৰ পথ। আপোনালোকে চাব পাৰিছে যে এই দলঙৰ অৱস্থা, মন্দিৰ এই যিখন দলং, এই মন্দিৰ দলঙৰ কাৰণে মন্দিৰ যি ৰাইজ আছে সকলো ৰাইজে বিপদত পৰি থাকে। কাৰণ যদি কোনোবাই মেডিকেলত লৈ যাব লাগে বৰপেটাত, তেনেহ'লে ইয়াত আধা ঘণ্টাকে ৰখি থাকিব লাগে। দলঙৰ কিছুমান বাস্তৱ ছবি আপোনালোকক দেখাই আছো। প্ৰথমে এই ছবিটো চাওক, এই যিটো ষ্টেণ্ড দেখিছে, এনেকুৱা ষ্টেণ্ড এটা নহয়, এটা চাব পাৰে এইটো বেকা হৈ আছে, ইফালে আৰু এটা চাব পাৰে এইটো বেকা হৈ আছে। এইটো যেতিয়া খুন্দা খায়, কেনেকুৱা খুন্দা খায় যে এইটো বেকা হৈ যায়, যাৰ ফলত গাড়ী এটা নদীত পৰি যাব পাৰে। আপুনি চাব পাৰে এই এনেকুৱা এটা দুৰ্বল দলঙৰ ওপৰত এনেকুৱা ট্ৰাক আহি আছে, যি ট্ৰাকৰ ফলত এই দলংটো কঁপিবলৈ ধৰিছে। আৰু আপোনালোকক মই দেখাই আছো, এই যিটো এটা মানুহৰ ৰখাৰ কাৰণে ঠাই বনাইছে, কোঠা এটা আছে, সৰু সৰু কোঠা বনাইছে, ইয়াত আমি থিয় হ'বলৈ ভয় কৰোঁ। এইটো চাওক, এইটো যিটো লো আছিল, ইয়াতে কোনোবাই এক্সিডেণ্ট, এনেকুৱা এক্সিডেণ্ট হৈছে যাৰ ফলত তলত পৰি গৈছে। ইয়াতে সেই খুন্দা খোৱাৰ ফলত ইয়াৰ যিটো লো আছিল আৰু ইয়াৰ যিটো লো আছিল, এইটো তলত পৰি গৈছে। আৰু যদি এক্সিডেণ্ট হোৱা নাই, তেনেহ'লে এইটো কোনোবাই চুৰি কৰি লৈছে। আৰু মই বিধায়কক ক'ব খুজিছো, শৰ্মা আলী চাহাবক, লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰক ক'ব খুজিছো, এইটো আপোনাৰ কেনেকুৱা অসম, যি অসমৰ পৰা লো চুৰি হৈ যায় দলঙৰ পৰা। এইটো যোৱাৰ পথ, কিন্তু ইয়াতে এইফালে বেকা কি হৈছে, কাৰণ এনেকুৱা ভিৰ বাজে যে গাড়ী উল্টা পুল্টাকে আহিব লাগে, যাৰ বাবে ইয়াত এক্সিডেণ্ট হোৱাৰ ফলত এইটো বেকা হৈ আছে। মই ইয়াতে কিছুমান ৰাইজ আছে, তো আমি চেষ্টা কৰিম সকলোৰে পৰা মতামত লিবলৈ। আৰু ইয়াত আপোনালোকে চাব পাৰে, ইয়াত এনেকুৱা অৱস্থা যি বনাইছে, ৰাস্তাতকে বহুত সৰু, যাৰ বাবে ইয়াত এনেকুৱা এক্সিডেণ্ট হৈছে, যাৰ বাবে হয়তো যিজনৰ এক্সিডেণ্ট হৈছে সি এতিয়া হস্পিটেলত আছে। তো ইয়াত ৰাইজৰ ওচৰত আমি চেষ্টা কৰিম কিবা কথা জানিবলৈ। দাদা, আপোনাৰ ঘৰটো ক'ত? মোৰ ইয়াতে ভাত কৈছে নামটো কি আছে? ফকিৰ মোল্লা। দলঙৰ বিষয়ে আপোনাৰ ইয়াতে অহা যোৱা কৰে মন্দিৰলৈ? অ ঠিক আছে, আপুনি দলঙৰ বিষয়ে মানে আপোনাৰ অসুবিধা হয় নাই, নে দলং ঠিকে আছে? দলংটোতো বহুত অসুবিধা দি আছে ন, কাৰণ চেংগেল দলং হয়, অহা যোৱা মানুহৰ ৰাইজৰ মানে প্ৰব্লেম বহুত দি থাকে না। এইবিলাক যে লো আছে, এই লোটো এনে বেকা হৈছে কিয়? মানে কিবা এক্সিডেণ্ট হৈছিল নেকি? এক্সিডেণ্ট মানে আগতে যেনেকুৱা আছিল সেনেকুৱা চিষ্টেমত নাই, এতিয়া মানে মামুৰ চামুৰ খাই পেলাই বেয়া হৈ গৈছে এইবিলাক। তো এইটো আপোনালোকে চাব পাৰিছে, গোটেই ৰাইজৰ অসুবিধা হৈছে। ইফালে কিছুমান ৰাইজ আছে, তো আমি চেষ্টা কৰিম সকলো কথা জানিবলৈ। দাদা, আপোনাৰ নামটো কি আছিল? ৰফিকুল ইছলাম। আপোনালোকৰ কিবা অসুবিধা হৈছে না দলঙৰ কাৰণে? সাংঘাতিক অসুবিধা হৈছে এই দলংটোৰ কাৰণে। আৰু এনে 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 যে দলঙৰ যিবিলাক বেৰ আছে চাইডৰ, সেইটো মানে বেকা বেকা হৈ আছে কিয়? আৰু সিফালে চাইছো মই মাজত লো নাই, এইটো চুৰি হৈছে নে এক্সিডেণ্টত কিবা কিবা হৈছে? বেকা হৈছে মানে এই দলংটো সাংঘাতিক চেপা হৈছে। আৰু প্ৰতিদিনে জাম বাজে না নাই? এখন ডাঙৰ গাড়ী আহিলে, এখন ই ৰিক্সা নহলে খালী মানুহ বাইক এখন লৈ যোৱা মানে অসুবিধা। সদায় দিনত মানে 4-5বাৰকে জাম বাজিয়ে থাকে, আৰু দীৰ্ঘ সময় জাম লাগি থাকে। তো এই ৰাইজৰ পৰা আমি গম পাইছো যে অসুবিধা হৈছে। আৰু ইফালে চাব পাৰে, ইফালে যদি কমচে কম বনাব নোৱাৰে, কমচে কম ৰেডিয়াম এটা লগাই দিব লাগে, যাতে ৰাতি কোনোবাই নতুন মানুহ আহিলে এক্সিডেণ্ট নহয়। আৰু ইফালে চাব পাৰিছে আপোনালোকে, আপোনাৰ কিবা অসুবিধা হয় না নাই? আমাৰ অসুবিধা মানে ছাৰ, এইয়া ৰাস্তাৰ মাজত যিটো মানে পানী, আমাৰতো মটৰৱালা গাড়ী খায়। দলঙত কিবা অসুবিধা? আমাৰ দলঙতো অসুবিধা হৈ আছে, এইফালে অসুবিধা হৈ আছে। আমাৰ এইটো দলঙত যিমান গাড়ী আহে, যিমান মানে ফাকৰ আমাৰ লোকেল জাগাৰ পৰাই মানে আমাৰেই বহুত অসুবিধা হয়। আৰু দূৰৰ পৰা মানুহ যিগিলা সেইগিলাতো বহুত অসুবিধা হয়। আমি সেইকাৰণে কৈ আছো, মানে চৰকাৰৰ পৰা আমি মানে আহ্বান জনাইছো। আপোনাৰ ঘৰটো ক'ত? আমাৰ ঘৰটো নিজ বাঘবৰ হয়। আপোনাৰ বিধায়ক নিশ্চয় শৰ্মা আলী ছাৰ। শৰ্মা আলী ছাৰ, কিবা আমাৰ বিধায়কক কিবা ৰিকুৱেষ্ট কৰিব খোজো? আমাৰ শৰ্মা আলী ছাৰক আমি এইটো ৰিকুৱেষ্ট কৰি আছো যে আমাৰ এই মন্দিৰ ব্ৰিজ খান আৰু এই যাতে মানে পানী ৰখি আছে, মানে এই দুখন কাম আমাৰ সমাধান কৰি দিব লাগে। তো মাননীয় শৰ্মা আলী চাহাবক মই ৰিকুৱেষ্ট কৰিব খুজিছো, 2026 চনৰ নিৰ্বাচনৰ আগত নিশ্চয় দলংটো আপুনি আৰম্ভ কৰিব, নহলে আপুনি যে নেক্সট বাৰ যে বিধায়ক হ'ব, সেইটো আপুনি সপোন দেখা বাদ দিয়ক। চৰকাৰৰ ফালৰ পৰা লাইট লগাই দিছিল, সেই লাইটো চাব পাৰে, ইফালে এটা ইফালে বেকা হৈ আছে কিয়? এইটো কি ৱেল্ডিং কৰাৰ ব্যৱস্থা নাছিল নেকি? অসমৰ ৰাইজে কিভাৱে এই দলঙক লৈ মতামত নিশ্চয় কমেণ্টত জনাব। জয় অসম।